কেন্দ্ৰীয় ৰাস মহোৎসৱটি যি নৌখাতাত 18 সংখ্যক বৰ্ষত ভৰি দিলেহি আৰু যোৱা 5 নৱেম্বৰৰ পৰা আজিলৈকে 7 দিন আমি ভৰি দিছোঁহি। এই 7 দিনত অগণন ৰাইজৰ আমি ভিৰ দেখিছোঁ আৰু অগণন ৰাইজৰ সহায় সহযোগিতা আমি পাইছোঁ। সঁচাকৈ ক'বলৈ গ'লে এইবেলি আমাৰ এই 18 সংখ্যক বৰ্ষটোত পূব দিশে ৰাস মহোৎসৱটি বহুত উজ্জ্বল হৈ পৰিছে। কেউ দিশে ৰাসত উজুলি মুজুলি পৰিলক্ষিত হৈছে, অগণন ৰাইজৰ ভিৰ পৰিছে। আমাৰ মঞ্চত 5 তাৰিখৰ পৰা বিভিন্ন কাৰ্যসূচী ইতিমধ্যে সমাপ্ত হৈছে। আপোনালোকক আমি জনাবলৈ পাই অতি আনন্দিত হৈছোঁ যে উদ্যোগী এই ৰাস উৎসৱটি যোৱা 5 তাৰিখত পতাকা উত্তোলন বা প্ৰতিটো কাৰ্যসূচীতেই মঞ্চত গীত মাত নাচ নাম দল আৰু আমাৰ ৰাসৰ মাজতে ইতিমধ্যে ৰাজমুকুট থিয়েটাৰ হেঙুল থিয়েটাৰ সুন্দৰভাৱে চলি গৈছে, ৰাইজে দৰ্শন কৰিবলৈ পাইছে। আৰু ইতিমধ্যে আমাৰ মাজত এতিয়াও 5 তাৰিখৰ পৰাই মীনা বজাৰ চলি আছে, তাতো মানুহৰ ভিৰ দেখিছোঁ। সঁচাকৈ এটি ভাল লগা অৱস্থা। আমাৰ কাৰ্যালয়তো বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে। আজি আমাৰ বৰ্তমান মঞ্চত আধুনিক নৃত্য পৰিৱেশ চলি আছে। আমি শুনিবলৈ পাইছোঁ, আমি দেখিছোঁ সুদূৰ নলবাৰীৰ পৰা, গুৱাহাটীৰ পৰা, চামতাৰ পৰা, ডিমুৰ পৰা, ৰঙিয়াৰ পৰা, বাইহাটা চাৰিৰ পৰা আমাৰ এই নৃত্য গীত গোৱা ল'ৰা ছোৱালীৰ উপৰিও স্থানীয় লোকৰ সমাগম ঘটিছে। প্ৰায় 64 গৰাকী নৃত্য শিল্পী আহি আমাৰ মাজত উপস্থিত হৈছেহি আৰু অহাকালি আমাৰ মাজত সঞ্জীৱ বৰাহঁতো আহিব গায়ক। তাৰপিছত আমাৰ কোকৰাঝাৰৰ পৰাও 3জন গায়ক আহিব। আমাৰ এইবাৰ কি বুলি কয় এইটো দৰঙীয়া যিটো কৃষ্টি দল, এই কৃষ্টি দলটো কালি আহিব। আচলতে ক'বলৈ গ'লে কালিৰ দিনটোত আৰু বেছি মানুহৰ ভিৰ হ'ব, সমাগম হ'ব। সঁচাকৈ আৰু আমাৰ ৰাসটো উজ্বলি উঠিব। গতিকে বাকী সন্মুখত থকা দিন দুইটিটো যাতে আমি সুন্দৰভাৱে চলাই নিব পাৰোঁ আৰু ৰাইজৰ যাতে আমি সহায় সহযোগ পাওঁ আৰু আশীৰ্বাদ পাওঁ, এই ৰাইজৰ আশীৰ্বাদ শিৰত তুলিলে আমি এইবাৰ 9 দিনীয়া কাৰ্যসূচী সমাপ্ত কৰিব পাৰিম। সেই আশাৰে আমি বাট চাই দিছোঁ।